বিশ্বৰ এখন আচৰিত গাঁও য'ত প্ৰত্যেকগৰাকী যুৱতী বিশ্ব সুন্দৰী বিখ্যাত এই গাঁওখনৰ ৬৫ বছৰীয়া মহিলাসকল দেখাত ৩০ বছৰীয়া যুৱতীৰ দৰে বিশ্বৰ আটাইতকৈ সুন্দৰী যুৱতী থকা এই গাঁওখনে এতিয়া আকৰ্ষিত কৰিছে সকলোকে আপুনি প্ৰথমে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে গাঁওখনৰ মহিলাসকল ইমান সুন্দৰ হোৱাৰ আঁৰৰ কাৰণ কি বা ক'ত আছে এই অদ্ভুত গাঁওখন জানিবলৈ চাওক সম্পূৰ্ণ প্ৰতিবেদন হয় বিশ্বৰ এখন গাঁও য'ত এগৰাকী ৬৫ বছৰীয়া মহিলা দেখাত ৩০ বছৰীয়া যুৱতীৰ দৰে তেওঁলোকে কাম আৰম্ভ কৰাৰ আগতে ৰাতিপুৱা কমেও ৩ ঘণ্টা যোগাসন কৰে উপত্যকাত বাস কৰা হাঞ্জা সম্প্ৰদায়ে নিয়মীয়াকৈ উশাহ নিশাহৰ ব্যায়াম কৰে যি তেওঁলোকৰ ছাল আৰু শৰীৰক বিভিন্ন ধৰণে লাভান্বিত কৰে এটা প্ৰবাদ আছে যে কাশ্মীৰী মহিলাসকল পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলা কিন্তু আমোদজনক কথাটো হ'ল যে যেতিয়া আপুনি হাঞ্জা মহিলাসকলক দেখিব আপুনি বিভ্ৰান্ত হ'ব যে প্ৰকৃততে কোন অধিক ধুনীয়া ইয়াত ছোৱালীবোৰ অতি লাজকুৰীয়া অচিনাকি বা কেমেৰাৰ সন্মুখত সহজে থাকিব নিবিচাৰে বিভিন্ন উৎসৱত তেওঁলোকে তেওঁলোকৰ পৰম্পৰাগত কাপোৰত নৃত্য আৰু গান গায় ইয়াত মুখ্য উৎসৱবোৰ হৈছে বিভিন্ন ইছলামিক উৎসৱ যেনে ঈদ উল ফিতৰ ঈদ উল আজহা তেওঁলোকে খোৱা সকলো খাদ্য উৎপাদিত বিভিন্ন প্ৰকাৰৰ খাদ্য শস্য উৎপাদন কৰাৰ পিছত তেওঁলোকৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সেইবোৰ গোটেই বছৰৰ বাবে সংৰক্ষণ কৰা হয় তেওঁলোকে শস্য উৎপাদনত কোনো ৰাসায়নিক সাৰ বা কোনো কীটনাশক ব্যৱহাৰ নকৰে আৰু খাদ্যৰ ভেজালৰ কোনো প্ৰশ্নই নাই ইয়াৰ উপৰিও এই অঞ্চলৰ জনসংখ্যাৰ ৯৫% মুছলমান তেওঁলোকে সকলো ধৰণৰ ইছলামিক ৰীতি-নীতি অনুসৰি তেওঁলোকৰ জীৱন যাপন কৰে যি হৈছে তেওঁলোকৰ স্বাস্থ্যকৰ জীৱন যাপনৰ এক ৰহস্য আন এটা আশ্চৰ্যজনক কথা হ'ল যে হাঞ্জাত সাক্ষৰতাৰ হাৰ ৯০% এইটো পৃথিৱীৰ স্বৰ্গৰ টুকুৰাৰ দৰে অনুভৱ হয় বিশাল আকাশস্পৰ্শী পৰ্বতমালাৰ মাজত সুন্দৰ উপত্যকা আৰু মাজত সৰু গাঁও আৰু যেতিয়া আপুনি হ্ৰদটোৰ পানী দেখিব আপুনি বিশ্বাস কৰিব নোৱাৰিব যে পানী ইমান ৰঙীন হ'ব পাৰে এই অঞ্চলত ৬০০০ আৰু ৭০০০ মিটাৰ উচ্চতাত কেইবাটাও পৰ্বত আছে গতিকে গোটেই বছৰটোত বিভিন্ন দেশৰ পৰ্বতৰোহীসকলক ইয়াত দেখা যায় একে সময়তে বহুতো বিদেশী পৰ্যটকৰ লগতে ঘৰুৱা পৰ্যটক হাঞ্জা ভ্ৰমণ কৰিবলৈ আহে কিয়নো ই সহজে ভ্ৰমণযোগ্য